So guys, আজি আমি আহিছো বৰমা দুৰ্গা পূজাত আৰু এইখন আছে ডাঙৰ মেইন গেট। আমি ভিতৰলৈ সোমাই যাওঁ। চাওক গাইজ কি ধুনীয়া ডেকৰেশ্যন, লাইটবোৰ বহুত ভাল লাগিছে চাই। বৰষুণ হৈ যিহেতু ভিডিঅ' কৰাত গৈছে পূজাৰ ভিতৰলৈ সোমাই আহিলোঁ। তো এইখন পূজাৰ মেইন খলাখন বহুত গাইজ মানুহ, ইমান মানুহ হৈছে নহয়। এইটো শিৱ মন্দিৰ হয়, তো ইয়াতে এটা সেৱা কৰি লওঁ আৰু গাইজ এইখিনি হ'ল মানে য'ত ৰাৱণটো আমাৰ বনোৱা আছে। তো তাত মানুহবিলাক গৈও আছে এইফালৰ পৰা আৰু এইফালৰ পৰা আহিও আছে। সেইকাৰণে চব বহুত মানে হেঁচা ঠেলা হৈছে। অলপ এইফালে বোকা বৰষুণো দিছিল, বৰষুণৰ মানে বোকা মানুহ বহুত ঠেলা হেঁচা হৈছে। গাইজ এইখন দলং মানে নদীৰ ওপৰতে বনাইছে, আমাৰ বৰমা পাগলদিয়া নদীৰ ওপৰত। প্ৰত্যেক বছৰে এইখন দলং মানে সজায় আৰু বাঁহেৰে বনাইছে। এইবোৰ লাইটবোৰ ধুনীয়া কৰি তুলিছে। এইখিনিত গাইজ মই একো কথা কোৱা নাই, কাৰণ মই কেমেৰা কৰাত অলপ অসুবিধা হৈছে, কাৰণ মুখেৰে কথা ক'ব নোৱাৰোঁ। মানুহৰ হেঁচা ঠেলা বহুত হুলস্থুল হৈ আছে। চ' তাৰ কাৰণে মই ভইচ অভাৰ কৰিছোঁ, আপোনালোকে বেয়া নাপাব। আৰু গাইজ ওলাই আহিলোঁ মই, আৰু এইবোৰ চব মোৰ কাষেৰে এইফালে লাইন ধৰিছে, এইফালে যাই আছে আৰু আমি এইফালে আহি আছোঁ। যাম চিধা হয়। মই যে গাইজ এইমাত্ৰ কৈছিলোঁ পাগলদিয়া নদীৰ ওপৰতে দলংখন বনোৱা হৈছে। এইখন চাওক, মানে মোৰ কেমেৰা কোৱালিটি ভাল। So guys, এইয়াটো বাঘ মানে ফুটুকীয়া বাঘ আৰু এনেকৈ দি থৈ দিছে। চ' গাইজ এইখিনি মানে খেৰেৰে এইটো খেৰি ঘৰৰ সৰু মানে চাং পাতিছে, মানুহে বহি তাত ফটো উঠিব পাৰে। এইখন মানে এনেকৈ শৰাইঘাটৰ দলঙৰ দৰে বনাইছে আৰু ওপৰত লিখা আছে শৰাইঘাট দলং। এয়া মানুহ গাইজ বহুত মানুহ হৈছে আজি।
নাই বেছি ভিৰ